পাঁচটা গছ যদি আপোনাৰ ঘৰত থাকে তেনেহ'লে সাপ অহাৰ সম্ভাৱনা বেছি থাকে। সাধাৰণতে আমাৰ ঘৰৰ চোতালত অথবা আশে-পাশে কিছুমান ফুল ফুলৰ গছ থাকে, কিন্তু কিছুমান গছে সাপক নিমন্ত্ৰণ কৰি থাকে। গতিকে চাওঁ হওক সেই গছবোৰ কি কি। ১ নম্বৰ, জেচমিন উদ্ভিদ। কাৰণ জেচমিন গছটো অতি ডাঠ আৰু ইয়াৰ ৰঙেৰে সাপে নিজকে ঢাকি ৰাখে, সেইবাবে জেচমিন গছৰ আশে-পাশে সাপ বাস কৰাৰ সম্ভাৱনা বেছি। বহুতে নিজৰ পিছফালৰ চোতালত চাইপ্ৰেছ গছ ৰোপণ কৰে। দেখাত এই গছজোপা বৰ ধুনীয়া, কিন্তু ই যথেষ্ট ঘন। ইয়াৰ ডাঠতাৰ বাবে সাপে ইয়াত লুকাই থাকে আৰু পোক-পৰুৱা চিকাৰ কৰে। ক্লোভাৰ এবিধ ধুনীয়া উদ্ভিদ। ইয়াৰ পাতবোৰ ডাঠ আৰু ঘন। এইকাৰণে সাপে এই পাতৰ তলত আৰামত বহি গোপনে চিকাৰৰ সন্ধান কৰে।